আছে ৰূপম ব্লগছ ইউটিউব চেনেল। তো গাইজ খবৰ সকলোৰে ভালে চাগে, আশা কৰোঁ সকলোৰে ভাল। তো আজি ব্লগ চাই লওক অকণমান বৈঠমাৰীখন। আহি আমি পাই গ'লোঁ ব্লগ। এইটো হৈছে বৈতামাৰী ব্লগ। তো বৈতামাৰী ব্লগ পাই গ'লোঁ আমি। তাৰপিছতে ভিডিঅ'টো চাই থাকক, তাৰপিছত কি পাই আছোঁ কৈ আছোঁ। আহি পাই গ'লোঁ বৈতামাৰী হস্পিটাল। এইখন হস্পিটালখনৰ নাম হৈছে বৈতামাৰী মডেল হস্পিটাল। এইখন বৈতামাৰী হস্পিটালখন আগত গৈ থাকোঁ আগত। এই গৰু আহিছে দেই, গৰু কাষে লাহে। তো আহি আৰু পাই গ'লোঁ আমি বৈতামাৰী হিৰ' শ্ব'ৰুম দেই। এইটো হিৰ' শ্ব'ৰুমটো, এইটো হিৰ' শ্ব'ৰুম পাই গ'লোঁ। তো আগলৈ ভিডিঅ'টো চাই থাকক বলক। আহি পাই গ'লোঁ বৈতামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই স্কুলখনত মই 8 বছৰে পঢ়িছিলোঁ। ক্লাছ 5ৰ পৰা 12লৈকে মই পঢ়িছিলোঁ। আৰু এবাৰ মই কালচাৰেল ছেক্ৰেটাৰী হৈছিলোঁ। ইলেকশ্যন খেলিছিলোঁ দেই, ইলেকশ্যনত জিকি কালচাৰেল ছেক্ৰেটাৰী হৈছিলোঁ HS ফাৰ্ষ্ট ইয়েৰত থকাতে। বহুত মিছ কৰোঁ। তো স্কুলখনৰ ভিডিঅ' পাব যেতিয়া খুলিলে ভালকৈ ভিডিঅ' বনাম। স্কুলখনৰ কি আছে, ভাল লাগে পৰিৱেশ। তো চাই থাকক ভিডিঅ'টো। স্কুলখনৰ কাষতে লাগি আছে ইন্দিৰা গান্ধী কলেজ। এইখন হৈছে ইন্দিৰা গান্ধী কলেজ, কিন্তু মই এই কলেজখনত নপঢ়োঁ, মই পঢ়োঁ ৰত্নাবিদ কলেজ চাপৰ। তো মোৰ কলেজৰ ভিডিঅ' পাব। তো এইটো হৈছে বৈতামাৰী চক। এইটো বৈতামাৰী চক পাই গ'লোঁ। তো আগলৈ ভিডিঅ'টো চাই থাকক। তো গাইজ মেইন হৈছে পেট পূজা কৰাটো দৰকাৰ। তো পেট পূজাটো কৰি লওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আগলৈ।
তামোলে মেইন তো তামোল খাই অলপ বৈতামাৰীৰ ভিউ চাই লোৱা। ভিডিঅ'টো চাই ভাল পাইলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ৰূপম ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বাটনটো টেংকে বজাই দিব। বাই বাই।